সকলোকে নমস্কাৰ জনাই মই প্ৰিয়া ব্লগলৈ স্বাগতম জনালোঁ। আজি হ'ল 2024 জানুৱাৰী প্ৰথম দিন, আজি 1 তাৰিখ। তাকে আমি বাগানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। লগত আছে মোৰ সিদ্ধাৰ্থ। আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে কুশলে থাকক, বছৰটো ভালে কুশলে যাওক, সেইটোৱে বিচাৰিছোঁ। কৈ দিয়া ৰাইজক মাজু তাকে সকলো ভালে কুশলে যাওক। হয় নহয়, বছৰটো 2023 চাগে বহুতৰ বেয়া গৈছে, 2024টো ভালে কুশলে যাওক, সেইটোকে আমি কামনা কৰিলোঁ। তাকে আমি নগাঁৱলৈ যাবলৈ ওলালোঁ। সিদ্ধাৰ্থ আহিলে, সিদ্ধাৰ্থ ক'লোঁ আৰু নগাঁৱৰ পৰা আহোঁগৈ। মোৰ সৰু প্ৰব্লেম এটা আছে, এইটো দেখাই আহোঁগৈ, ৰিপৰ্ট এটা আছিলে দেখাই আহোঁগৈ বুলি কৈ ওলালোঁ। তাকে ভিডিঅ'টো আৰম্ভ কৰোঁ, আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। ইয়াৰ পৰা আমি বাগানৰ পৰা আৰম্ভ কৰিছোঁ, ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ নকৰিলোঁ। তুমি হেলমেট লগাই ল'লা? পিন্ধিলোঁ, কাৰণ হেলমেটটো বিশেষ জৰুৰী ন। জৰুৰী, এইটো চেকিং বুলি নহয়, নিজৰ ছেফটিৰ কাৰণে, সুৰক্ষাৰ কাৰণে এইটো পিন্ধিব লাগে সকলোৱে। চবেই সেইকাৰণে মানি চলিব লাগে, সেইটোৱে চবেই পিন্ধিব হেলমেটটো। কাৰণ কিছুমানে চুলি বেয়া হ'ব বুলি কৈ হেলমেটটো নিপিন্ধে হাতত লৈ যায়, সেইটো বেয়া কথা। সকলোৱে হেলমেটটো পিন্ধিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। একদম নগাঁও গৈ পেলাই পইচা দিবা দেই, 20-40 টকা। মই পিছত মাটি চলাই যে গৈ আছোঁ নগাঁও গৈ আছোঁ। মাজু ক'ত আহি পালোঁ আমি? এতিয়া আমি অৱশ্যে কামপুৰহে পাইছোঁহি আৰু। কামপুৰ? হয়, মানে কামপুৰ সোমাম আৰু। কামপুৰ সোমাম আৰু। এইখন সেয়া চোৱা কি ধুনীয়া পৰিৱেশ এটা ন। তাকেতো আমাৰ এইবিলাক গাঁৱৰ পৰিৱেশ, আমি গাঁৱৰ হয়নে। তাকেতো ধাবা কেইখন ধুনীয়া বনাইছে। তাকে ধুনীয়া পৰিৱেশ ন, কি সুন্দৰ পৰিৱেশ। একচুৱেলি যে মজা ৰাতি যে গাড়ী চলাই ভাল লাগে, এইবোৰ আছে গম পোৱা নহয়। ৰাতি তুমি গাড়ী চলাই একদম মজা ভাল লাগে। এখন কি এখন জোনবাই হোটেল, এখন তোমাৰ বন্ধ আছে, খোলে চাগে ৰাতি। অঁ, জোনবাই হোটেল, ভাল লাগিছে ভাল লাগিছে। কামবোৰ কাম কৰে আৰু। এই আমি কপিলি দলং পাই গ'লোহি কামপুৰ। ইয়াত ভোগালী মেলা হ'ব, বিহুত বনাই আছে। মজু ইয়াতে হ'ব, তুমি আহিবানে? আহিম দেই চাবলৈ। খুব ধুনীয়াকৈ বনাই আছে, ডাঙৰকৈ পাতে ন। এবাৰ কোন আহে বা ছিংগাৰ, যোৱাবাৰ হেৰি আহিছিলে, দীপলিনা ডেকা আহিছিলে। আমি কামপুৰ পাই গ'লো ন, টাউন। তোমাৰ হেৰি কৰি আছে, বৰিং মানে তোমাৰ এই যোনটো অভাৰ ব্ৰিজ বনাই আছে, তাত বহুত লোকে হেৰি গাঁত কৰি পেলাই কিবা পোজ পুতে নেকি, অভাৰ ব্ৰিজৰ কাৰণে। মানে হৈছেহি আৰু কাম চলি আছে। এয়া হ'বগৈ লাগে, কাম বহুত আগবাঢ়িছে। হয়, নহ'লে বহুত অসুবিধা হয়। কি গাড়ী হয় ন, নানান ধৰণৰ গাড়ী আছে। অভাৰ ব্ৰিজখন হ'লে কিন্তু বহুত সুবিধা হ'ব দেই। এইখন অভাৰ ব্ৰিজ বনাই আছে। আমি এতিয়া তলেদি যাব লাগিব, ওপৰেদি উপায় নাই। এতিয়া ওপৰেদি গ'লে মাজু আৰু মই একে চিধা ওপৰ। আহি বৰগোলা পাই গ'লোহি ন, বৰগোলা পাই গ'লোহি। আৰু সিদ্ধাৰ্থ হয় গাড়ী কি 21 কিলোমিটাৰ আহিয়ে কয় কি বোলে মই নোৱাৰোঁ আৰু চলাবলৈ, তুমি চলাবা। তে ডেকা ল'ৰা হ'ল কি এইটো কৰি মাজু, তুমি ডেকা হ'লাই কিয় মানে কোৱাচোন? তুমি যদি গাড়ীখনকে চলাব নোৱাৰা। হাতখন চোৱা, হাতখন কেনে ৰঙা হৈ গৈছে চোৱাচোন, তুমি নিজে চোৱা। বা এইখন চলাতে তোমাৰ ৰঙা হৈ গৈছে, নক'বা আৰু। এই কুকুৰ পালে ভালে লৈ যাব লাগিব।
তাকে গৈ থাকোঁ, আকৌ যাওঁ। আকৌ লগ পাম। আকৌ আধা ৰাস্তাত গৈ ৰখিব লাগিব অলপ বুজিছা। হা গানটো লগাই লওঁ। গান লগাই লোৱা এতিয়া। কামটো হ'ল যেনিবা এই ডক্টৰ ওচৰত ওলালোঁ। নগাঁও আহি পালোঁ ন। নগাঁও আহি পাই ডক্টৰৰ কামখিনি ক্লিয়াৰ কৰি যাব ওলাইছোঁ এতিয়া আৰু নাই কি? অঁ তাকে এতিয়া ওলাই যাওঁ আৰু টাউনৰ ফালে ন। এতিয়া কিবা এটা খাই লওঁগৈ ন মাজু। কি খাবা? খাওঁ ৰুটি মাংস হ'ব যি হ'লেও আৰু খাব লাগিব কাৰণ পেটটো পূজাত প্ৰথম। ওলাই যাওঁ ইয়াৰ পৰা মেডিকেলৰ পৰা আগত ওলাই লওঁ ন। ফাইনেলি আমি কিবা খাই ল'লোঁ ন মাজু। খাই বৈ ধুনীয়াকৈ আমি আহিলোঁ। সেইখিনি নেদেখালোঁ বাৰু, মানুহৰ ভিৰ। আমি হোটেলখনত য'ত সোমাইছিলোঁ, তাৰপিছত আমি এতিয়া আহি পেলাই বৰকোলা ৰোড সোমালোহি ন। এতিয়া ঘৰলৈ গৈ থাকোঁ। আমি গৈ থাকোঁ ৰ'ব। সেইটো বান্দৰ কোনকেইটা চব বহি বহি আছে জেগাই জেগাই। আমি নগাঁৱৰ পৰা আহি মানে আমাৰ কচুৱা তিনিআলি পাৰ হোৱাৰ লগে লগে মাধৱ থান এখন আছে। মাধৱ থানখনলৈ এনেই সোমাই আহিলোঁ। মানুহ দেখি বান্দৰকেইটা যি উৎপাত। মাজেও খুব ভাল পাইছে বান্দৰকেইটা দেখি। আৰু আছে আৰু আছে আমাৰ তাৰ ওপৰত বহি আছে। এইটো নহয় ৰখাচোন, ইয়াক অলপ হেৰি কৰোঁ। এই মাজু মাতা, তুমি মাতিলে ভাল পায়। আহা মাতাচোন। এইটো হ'ল সৰু পোৱালি। এই ধুনীয়াকৈ বহিছে চোৱাচোন। ভয় নহয়। কেনেকুৱা লাগিল নগাঁও গৈ? কৈ দিয়া অলপ। ভাল লাগিল। হে ভাল লাগিল। নহয় আজি আমাৰ কি কি হ'ল কৈ দিয়া। আমি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, এইখিনি জেগাৰ পৰাই। ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। নে কি কোৱা? সেইটোৱে ভাল ভাল ভিডিঅ' চাব। আমাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নাইকি ছাবস্ক্ৰাইব লগতে কৰিব নাপাহৰিব। নাইকি চেনেলটো অলপ আগুৱাই আপোনালোকৰ মৰম আশীৰ্বাদ দিলেহে আমিও আগুৱাই যাব পাৰিম নাকি? বন্ধু আগুৱাব। বন্ধু আগুৱাব। তে ইয়াতে আপোনাৰ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিলোঁ। বহুত দূৰ আহিলোঁ, বহুত দূৰ গ'লোঁ। আমাৰ সিদ্ধাৰ্থই গাড়ী বেছি নচলালে, মোকে চলাব দিলে। মই বেছি চলালোঁ। তাৰপিছত ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিলোঁ। ঘৰলৈ যাওঁ, সন্ধিয়াও হৈছে, ঠাণ্ডাও লাগিছে। ভিডিঅ'টো ইয়াতে যিহেতু আৰম্ভ কৰিছোঁ ইয়াতে সামৰোঁ। তাৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সকলোকে আকৌ পুনৰবাৰ কৈছোঁ, নৱবৰ্ষৰ শুভেচ্ছা থাকিলে। ভালে কুশলে থাকক, ভালে কুশলে বছৰটো যাওক, সেইটোৱে ভাবি পেলাই আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আজিলৈ বাই বাই। বাই বাই। বাই বাই।